গাইজ সুপ্ৰভাত আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ জালাবতা ইউটিউব চেনেললৈ। আৰু গাইজ এইটো এটা ব্লগ নহয় কোনো ধৰণৰ, এইটো হ'ল এটা শ্বৰ্ট কমেডি ভিডিঅ'। চেষ্টা কৰিছোঁ গাইজ, কেনেবা আছে গম নাপাওঁ, স্কিপ নকৰা কৰি চাই থাকবি না। ভিডিঅ'টো আমি বনাবৰ কাৰণে অলপ চেষ্টা কৰিছোঁ, তো আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে এনজয় কৰক বঢ়িয়াকৈ। বলক আৰু গাইজ ছাবস্ক্ৰাইব কৰি দিবি দেই। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ না কি কয় গাইজ বোলো। এইটো নিচিয়ান আৰু অলমাম পাইছো নাই। এটা কাম কৰিবি নেকি? সিদিনা আমাক এটা জ্বালা দিছিল, তান্দকো আজি উল্টে কিনে জ্বালাটো দিব পাৰি। তই মোৰ লগত বল, মই দিছোঁ। জ্বালা বেলেগ কি দিবি? নষ্ট হ'ব। এটা কাম কৰোঁ, দুয়োটো বৰে কৰোঁ সিহঁতক অলপ বল। ভাইয়া কি খবৰ? খবৰ বাতৰি মা কচম এন্দক বৰ কৰিব আহিছিলো, এন্দে উল্টা বৰ কৰে নেকি? ভাল মা, ইয়াৰ খবৰটো বাতৰি হ'ল, তোৰ খবৰটো কি? থাকিলা বাদ তোৰ জকৰ নামটো অলমা কিয় হ'লে বাপা? আৰে ইটো অলপ কিবা তই জানা নাই জকৰ নামটো অলমা কিয় হ'ল? মই কিন্তু জানো এক যি অলমা বুলি মাতে, কচু ক কিয় অলমা বুলি মাতে? ওই খোজ কাঢ়লি লক্ষ্য কৰা নাই নেকি? এনকে খোজ কাঢ়ি অলবি খোজ কাঢ়ে নেকি? ইয়ে মা কচম ৰ বাচা হাত তুন্দক দিছোঁ ৰ। হ'লেও ৰাখেছে দিনক দিনে নুখিনে যায় চাই আই। তাকেতো আই খিনিয়ে গেলো একেদিনতে। কিবা এটা উপায় দিছোন। উপায় নহয় এটা দিয়া পাৰিম, কিন্তু পাৰবি নে ৰয়? পাৰিম দে কচোন। তই এটা কাম কৰ, তই কণ্ট্ৰলৰ চাউলটো নহয় শক্তি জিৰা আন, আৰু বলকৰ চকৰ পাৰাই 8 কেজিমান তেজাল খাহি আন, আৰু ভৌকা মাছ এটা আৰু পাৰা একযোৰ আনি পেলাই বঢ়িয়া কৰি বনাওঁ। লগতে কিন্তু পৰছে দোকানৰ পৰাই চুনা লগাইকে কাঠা লগাইকে এটা পানো আনি পেলাই মই তোক, তই মোক কালি মানৰ ভিতৰত কিবা এসাঁজ খাবা পাম। সেই বস্তুখিনি আনি পানী পেলাই মোৰ যেতিয়া খাম, সল হোৱাৰ পিছত পাণটো খাম। পাণটো খাই থকাতে তোক মই এটা আশীৰ্বাদ দিম। সেই আশীৰ্বাদটোত তই বিশ্বাস কৰ মোক, 2 দিনতে তই হাইব্ৰিড মূলা আনি যাবি। अरे कहना क्या चाहते हो? ভাইয়া থাক, আমি যাওঁ দে। নাপাৰিবি কিন্তু কামটো। মাতিম দে। জলদি। চালা এন্দক বৰ কৰিম বুলি ভাবিছিলো, এন্দে উল্টাকে বৰ কৰিলে আমাক। সেইটোৱে বাদ দি, টাউনৰ পৰা আহো তই জাঙিয়াটো কিনিলো বল। চালা আহোঁতে কিন্তু চিংৰা একতা খুৱাব লাগিব। হ'ব দে। বল আমাক বৰ কৰবি আই, পাগলা ৰিক্সা কেনা দিছো। বঢ়িয়া।